ৰাতিপুৱা আজি ভিডিঅ' এটা বোলো বনাই দিওঁ। আজি ৰাতিপুৱা ভিডিঅ' বনাবলৈ মন গ'ল আৰু ইমান ধুনীয়া ৰ'দত বহি মই বিশেষকৈ বৰ ভাল পাওঁ আকৌ। এয়া ৰ'দত বহি আছোঁ আৰু আপোনালোকেও চাগে এনেকুৱা ঠাণ্ডা দিনত ৰ'দত খুব বহে। ৰ'দত বহি কিবা এটা ভাল লাগে। ৰাতিপুৱাই আজি একদম চাহ কাপৰ সৈতে ৰ'দত বহি দিলোঁ। বিশেষকৈ তেনেকৈ চাহ নাখাওঁ মই, কিন্তু আজি চাহ খাবলৈ মন গ'ল। আৰু আজিতো নতুন বছৰ আৰম্ভণি। আজি 1 তাৰিখ আৰু 1 তাৰিখ যিহেতু মই বোলো ভিডিঅ' এটা বনাই দিওঁ। আৰু এয়া চাওকচোন আমাৰ পৰিৱেশটো ৰ'দৰ পোহৰত কি ধুনীয়া লাগিছে, কিমান ধুনীয়া ৰ'দ, চাৰিওফালে সেউজীয়া। আৰু এয়া গোলাপ ফুল বৰ ধুনীয়াকৈ ফুলিছে দেই, নতুন গোলাপ এজোপা, নতুনকৈ ৰোৱা নতুন গোলাপ। এয়া চাওকচোন কিমান ধুনীয়াকৈ একদম মানে বহুত ফুল ফুলিছে। আৰু চাব দেই, এটা মৌৱে একদম ধুনীয়াকৈ ৰস চুহি আছে। মৌ বাবাই ধুনীয়াকৈ মৌটোৱে ফুলত বহি চাওকচোন কি কৰি আছে, সি খুচৰি আছে দেখিছে। আৰু ফুলখিনি চাওকচোন, দেখিলে কিমান ধুনীয়া লাগিছে। মোৰ বাৰু ভাল লাগিছে, আপোনালোকৰ কেনেকুৱা লাগিছে ফুলখিনি দেখি? আৰু এইখিনিতে আমাৰ প্ৰত্যেকবাৰেই পাচলি কৰা হয়, 2-এটা, যেনিবা লাই, পালেং, গাজৰ আৰু ইফালে বিলাহী, ধনিয়া, তেনেকৈ কিবাকিবি কৰা হয়। আপোনালোককো বোলো দেখুৱাই দিওঁ। আৰু ৰ'দত ইমান ধুনীয়া আজি বতৰটো 1 তাৰিখ বুলি, সেইকাৰণে আৰু বাকী এয়া দৈ থৈছিলোঁ, খাব লাগিছিল আজি, কিন্তু আজি খোৱাই নহ'ল। আৰু মাংস আছিলে আৰু কাম কৰি ভাগৰ লাগি যায় মোৰ, যিহেতু মা নাই। আৰু গাখীৰ আছে, কিন্তু গাখীৰ খোৱা মানুহ নাই। আৰু গাখীৰ বহাই দিছোঁ, গৰম কৰি নথ'লে আকৌ বোলে ফাটি যায়। পুনৰবাৰ আকৌ আপোনালোকক নতুন বছৰৰ শুভেচ্ছা যাচিলোঁ। হেপী নিউ ইয়েৰ 2024। আৰু আপোনালোকৰ অনাগত দিনবোৰ খুব ভাল হওক, যিহেতু আজি বছৰটোৰ প্ৰথম দিন, 1 তাৰিখ। আৰু এনেকৈ আপোনালোকে সদায় হাঁহি থাকক, সুখত থাকক আৰু আগন্তুক দিনবোৰো খুব ভাল হোৱাৰ কামনাৰে নতুন বছৰৰ সকলোলৈকে শুভেচ্ছা থাকিলে। আৰু যিটো বছৰ গ'ল, তো তাৰ পৰা চবেই কিবা নহয় এটা শিকিছে, বা ময়ো শিকিছোঁ, আপোনালোকেও শিকিছে। তো তাৰ ফলশ্ৰুতিতে আজি পুৰণি বছৰৰ অন্ত পৰিছে, 2023-ৰ আকৌ 2024-ৰ আৰম্ভণিৰ পৰাই কিবা এটা ভাল কৰক, ভাল চিন্তা, ভাল মন লৈ আপোনালোক আগবাঢ়ক, চাব চবৰে ভাল হ'ব। বাকী মোৰ চেনেলটো ছাবস্ক্ৰাইব, লাইক আৰু কমেণ্ট কৰিব ভিডিঅ'বোৰ, আৰু ভাল পালে ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব, আৰু ছাবস্ক্ৰাইব কৰিবলৈ আপোনালোকে নাপাহৰিব। বাই বাই।